শুকান মাছৰ জুতি লগা চাটনি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইকাৰণে আহি গ'লোঁ ভিডিঅ'টো লৈ। শেষলৈকে চাবচোন বাৰু। আৰু আমাৰ ঘৰত বহুত মাছ এনেকৈ পুৰি পুৰি শুকুৱাই ৰাখিছিলে, আৰু ইয়াত তাৰে এটা বৈয়ামৰ পৰা ল'লোঁ অলপ মাছ, আৰু ইয়াত গৰম পানী অলপ কৰি তাত অলপ সময় মাছখিনি ডুবাই ৰাখিলোঁ, আৰু ৰাখি লৈ ভালদৰে চাফা পানী দি ধুই ল'লোঁ। ধুই লৈ এতিয়া গেছত এনেকৈ বহাই দিম, অলপ সময় পুৰি ল'ম মাছখিনি। আমাৰ ঘৰতে যিটো মেথডত কৰে মই আপোনালোকক এবাৰ কৰিলে দেখুৱাম কেনেকৈ মাছখিনি শুকুৱাই। আমাৰ তাত মাখিও নহয় আৰু সেই গোন্ধটো নাহে আৰু এয়া পুৰি আছোঁ। আৰু পুৰিলে মোৰ যথেষ্ট বেছি ভয় লাগে এটা হেৰিলে, এই ছাইডেদি যে আছে গেছৰ পাইপডাল, সেইডাল দেখিলে মোৰ খুব বেছি ভয় লাগে মানে। তথাপিতো তেনেকৈ আজিলৈকে বনাই আছোঁ বাৰু ভগৱানৰ কৃপাত। আৰু এয়া শিলুটি কৰি লৈ পুৰি লৈছোঁ। আগতেতো শুকান মাছ মই একেবাৰে বেয়া পাইছোঁ, মাহঁতৰ ঘৰতো নাখাইছিলে। এতিয়া ইয়াত খাওঁতে খাওঁতে অভ্যাস হৈ গ'ল। জলকীয়া 4টা ল'লোঁ আৰু নহৰু কেইফুটমান ল'লোঁ। জলকীয়া যিহেতু মোৰ মানুহজনে নাখায় তেনেকৈ, সেইকাৰণে কমাই লৈছোঁ, কিন্তু চাটনিত জ্বলা হ'লে বেছি ভাল লাগে খাবলৈ। আৰু এইটো মেথডত বনাই খাওঁতে মানে মই ভাল পোৱা হ'লোঁ। এতিয়া মানে এনেকুৱা হৈছে শুকান মাছৰ লগত মই এনেকৈ ভাতো খাই দিব পাৰিম, মানে বেলেগ নহ'লেও চলি যায়, তেনেকৈ হৈ গৈছে আৰু ভাল পাওঁ। আপোনালোকেও চাবচোন, এনেকৈ চাগে বহুতেই বনায়, আৰু যিসকলে বেলেগ মেথডত বনায় এইটো মেথডতো ট্ৰাই কৰি চাবচোন, খুব বেছি ভাল লাগে। বিলাহী দিলেতো আৰু বেছি ভাল লাগে। আৰু এনেই মই চাটনি বিশেষকৈ পটাতে পিছোঁ, আমাৰ ঘৰৰ সকলোৱে পটাত পিছে, কিন্তু বাহিৰত আছিল পটাখন, যিহেতু ৰাতি হয় সেইকাৰণে এনেকৈ 16 নম্বৰ এটাই পিচি ল'লোঁ। আৰু এয়া ঘৰুৱা তেল দি দিছোঁ। ঘৰুৱা তেলৰ সোৱাদটোৱে অলপ বেলেগ নহয় জানো। আৰু এই বিলাহীকেইটা চাওক না, কি মৰম লগা, মানে ঘৰৰ বিলাহী। আৰু ঘৰত বিলাহী নাছিলে, মই নাজানো আছে নাই, মই মানে হঠাৎ বনালেও ল'লোঁ, তাৰপিছত দেখিছোঁ যে বিলাহী নাই। এওঁক ক'লোঁ আমাৰ ঘৰৰ চাদৰ ওপৰতে গ্ৰীণ হাউচ বনাইছে, তাত বিলাহী আছিলে। লাকিলি বিলাহী 4টা পালে, সেই 4টাকে ছিগি আনিছিল। তাৰপৰা মই 3টা দি দিলোঁ, পালে কাৰণে নোপোৱা হয় তেনেকৈয়ে খাব লগা হ'ল হয়। ইমান মৰম লগা লুটুপ খুৱাইছিল বিলাহীকেইটা দেখিবলৈ, তেওঁ ছিগি আনি দিলেহি। এয়া পুৰি লৈছোঁ। আৰু বিলাহী পুৰি লৈ পিনে চব বস্তু হৈ যায়, কিন্তু বিলাহীটো চাটনিত কৰোঁ ন, সেইটো ঠাণ্ডা হৈ গ'লে একো নাই, অলপ সময় তিতাই লওঁ। তিতাই লৈ পিনে বাকলিটো গুচাবলৈ সুবিধা হয়, কিন্তু বেঙেনা চেঙেনাও হয়, কিন্তু বেঙেনা আমি গৰমে গৰমে খাওঁ কাৰণে পানীত তিতাই নলওঁ। আৰু এয়া বাকলি গুচাই ল'লোঁ, আৰু এতিয়া খুন্দনা বাৰীত দি দিম, যিহেতু বাকীখিনি খুন্দি হৈয়ে গ'ল। সেইকাৰণে খুন্দনাটোত জাষ্ট দি পিনে অলপ পিটিকি লৈছোঁ আৰু বিলাহীখিনি, আৰু এয়া চাটনি ৰেডি হৈ গ'ল। এদিন আপোনাক দেখুৱাম চাটনি বনাই, শুকান মাছ কেনেকৈ বনাম মই মেথডটো আপোনাক দেখুৱাম। আৰু আজি ভিডিঅ'টো কেনেকুৱা পাইছে জনাব, আৰু এনেকৈ যদি বনাই খাই পোৱা নাই তেন্তে বনাই খাই চাবচোন, খুব বেছি ভাল লাগে। মোৰ বহুত বেছি ভাল লগা হ'ল এতিয়া। আৰু এটা বস্তু আপোনাক দেখুৱাব পাহৰি থাকিলোঁ, ইয়াত মই মান ধনিয়া দিছিলোঁ। মান ধনিয়া কয় চাগে, কিন্তু আমি বঙালী মেমিটো বুলি কওঁ, সেইটো দিওঁ খাই খুব বেছি ভাল লাগে, গোন্ধটো আহে যে। ঠিক আছে, আজিলৈ মানে এনেই ভিডিঅ'টো বনালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এনেদৰে সৰু সৰুকৈ ভিডিঅ'বোৰ বনাই হয়তো এদিন ভাল বনাবলৈ পাৰিমগৈ, সেইকাৰণে চেষ্টা কৰিছোঁ মাত্ৰ। আৰু যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰো কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দি মোৰ চেনেলৰ এজন মেম্বাৰ হ'বচোন বাৰু। ঠিক আছে তেন্তে আজিলৈ